তেজপুৰৰ চকীহাট দলঙত অঘটন দাও দাওকৈ জ্বলি উঠিল এখন মালবাহী বাহন তেজপুৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত 4 লেনযুক্ত পথৰ নপামৰ চকীঘাট দলঙত আজি ৰাতিপুৱা আনুমানিক 8 মান বজাত নগাঁৱৰ পৰা বিশ্বনাথ অভিমুখে গৈ থকা AS02 DC0309 নম্বৰৰ টাটা AC বাহনখন দাও দাওকৈ জ্বলি উঠা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে তৎক্ষণাৎ স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় Oi, anh hay là sốt ơi. Ôi, anh hay là sốt ơi. Ôi, anh hay là sốt ơi. তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট ডিলাইটফুল ৱৰ্ডছ